So hello and welcome back to my YouTube channel. So আজি গুৱাহাটীত আমাৰ নেক্সট ডে হয়। এটা খুব দুখ লগা কথা হ'ল কি মই আহোঁতে যিমানখিনি ভিডিঅ' কৰিছিলোঁ এডিটিঙো কৰা হৈ গৈছিলে, ইমান কষ্ট কৰি কিনে এডিটিঙো কৰিলোঁ, কিন্তু ভিডিঅ'টো মোৰ ডিলিট হৈ গ'ল। ত' সেইটো কাৰণে মোক বহুত বেছি দুখ লাগিলে আৰু কি ক'ম। ত' আজি মই ইয়াত নেক্সট ডে হয় গুৱাহাটীত। চ' এতিয়া মই দুটামান ৰিলছ বনাম। চ' মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাম। আজি গুৱাহাটীত আমাৰ নেক্সট ডে হয় আৰু আজিখিনি যিমানখিনি পাৰিলোঁ দেখাইছোঁ, আৰু কাইলৈ অলপ কাম আছে আৰু অলপ এনেও ফুৰিমো অলপ। চ' সেইখিনিও যদি পাৰোঁ মই দেখাম, সেইখিনি ইয়াৰ লগতে মই এড কৰি দিম। আজি ডে আৰু থাৰ্ড ডেটো একেলগে মই শ্বেয়াৰ কৰিম। কুকুৰে ভুকিছে, সেইটো কাৰণে চাইছোঁ, ইমান কুকুৰ ওলাইছে। চ' সেইখিনিয়ে আৰু, কিন্তু দুখ লাগিছে আৰু যে মই ভিডিঅ'টো এডিটিং কৰাৰ পিছত ডিলিট হৈ গ'ল, সেইটো কাৰণে দুখ লাগিছে। আৰু আজিৰ দিনটো তেনেকৈ মোৰ ভিডিঅ' বেছি কৰিব নোৱাৰিলোঁৱে, কাৰণ মাৰ হস্পিটেলত মাৰ লগত গ'লোঁ। চ' তাতে বিজি থাকিলোঁ, সেইখিনি মই কৰিব নোৱাৰিলোঁ বাৰু। আৰু অলপ বজাৰো আছিলে, সেইখিনিও কৰিলোঁ। ত' সেইখিনি মই দেখাব নোৱাৰিলোঁ। যিমানখিনি পাৰিছোঁ সেইখিনি মই লৈছোঁ বাৰু আপোনালোকক দেখাবৰ কাৰণে। কাইলৈ অলপ ফুৰিম, যদি হয় তেতিয়াহ'লে মই চিয়'ৰ দেখাম, যদি ধুনীয়াকৈ যদি মই কৰিব পাৰোঁ। প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেইখিনি মই কাইলৈ নেক্সট থাৰ্ড ডেট দেখাম। চ' এতিয়ালৈ বাই বাই। আজি আহিছোঁ, মাৰ স্কিনৰ সৰু এটা ট্ৰিটমেণ্ট কৰিব লগা আছে, তাৰে কৰিবলৈ আহিছোঁ। চাওঁ ডক্টৰে কি কয়, কথা পাতি লওঁ সোমাই কিনে, কিবা কয়। তাৰপাছত দিনটো কেনেকৈ পাৰ কৰোঁ, ক'লৈ যাওঁ, এইবিলাকেই আৰু। আপোনালোকেও চাই থাকক আৰু মোক মৰম দি যাওক। চ' আমি এতিয়া সোমাই লওঁ, ঠিক আছে? এতিয়া আহি পালোহি, ব'লা সোমাই লওঁ। আমি এতিয়া পাইনাপলৰ শেক খাম ইয়াতে, বহুত গৰম লাগিছে পাইনাপল। আমি এতিয়া পাইনাপলৰ শেক খাম, ৰৈ আছোঁ, বহুত বেছি গৰম ইয়াত। হেল্ল'। চ' আজি হ'ল নেক্সট ডে আৰু এতিয়া আমি এফালে যাব ওলাইছোঁ। ক'ত যাওঁ আপোনালোকে চাই থাকক। টাইম হৈছে 9:40 আৰু এতিয়া আমি মাস্ক মাৰা দেই, মাস্ক মাৰা। ডাইৰেক্ট নিদিবলৈ, লেফ্ট গৈ কিনে ৰাইট যাব লাগিব। ইমান ট্ৰেফিক জামো। আৰু এখন ব্ৰিজৰ তলেদি যাব লাগিব দেই। ট্ৰেইন এখন ইয়াত উলুবাৰী পালোঁ। আমি এতিয়া পালোহি উলুবাৰী। ট্ৰেফিক জাম ৰখি আছোঁ।
আমি এতিয়া পালোহি উলুবাৰী গৈ আছোঁ এদিন কি হৈছে জানো টনচিল হৈছে নেকি জানো একদম ডিঙিটো বিষাইছে গুৱাহাটী ক্লাবে পালোহি লভলীনা বৰগোহাঁই চবতে গুৱাহাটীখনত গোটেই লভলীনা বৰগোহাঁই আৰু ভাল লাগিছে তাইক ৱেলকাম কৰিব কাৰণে বুলি কৈছিলোঁ কাভি নাই লাইফ ল'বা দেই এতিয়া পালোহি দীঘলী পুখুৰী পাৰ্ক কোনো চাইডে যাব লাগিব কয় দে এতিয়া আমি ৰাইট ফালে যাব লাগিব ৰাইট এখন কোনফালে দেখাইছে বাৰু অঁ নহয় চিধা যাব লাগিছে ঠিকে আছে হয় নাই যেনেকুৱা নহয় যিয়ে নহয় বাৰু সেইটো কথা আমি বুজি নকৰোঁ সেনেকুৱাবিলাকত আকৌ ভয় লাগে নহয় যি হ'লেও চ' আমি এতিয়া পালোহি ভেলি ভিউ ইয়াতে এইডোখৰ মেইন এই চাহত ৰখাব ইয়াতে এইখিনি টাৰ্ণিঙৰ ওপৰত গৈ থাকিব পাৰিবা ইয়াতে ৰখিলে ভাল হয় এইখিনিতে ধুনীয়া হয় চাহত ৰখাব পাৰিবা আৰু আগফালে চাহত ৰখাই দিওঁ আৰু আগত যাব পাৰিবা চ' আমি এতিয়া পালোহি ভেলি ভিউ কেনেকুৱা লাগিছে ভিউটো চ' আমি এতিয়া আহি পালোহি আমাৰ ভিউটো গাড়ী চাই ল'বা দেই চ' ফাইনেলি কি ধুনীয়া হয়নে ফাইনেলি আহি পাই গ'লোহি আমি ভাল লাগিছে কিন্তু ৰ'দ দি আছে ৰ'দ নিদিয়া হ'লে হয়তো বহুত বেছি ভাল লাগিলে হ'লে অলপ ডাৱৰীয়া টাইপ হ'লে মানে ভাল লাগে ৱেডাৰটো কিন্তু ৰ'দ দি আছে অলপ ইয়াত এতিয়া অলপ বতাহ মাৰিছে দেই কেনেকুৱা লাগিছে কোৱাচোন তুমি কোৱা আকৌ এই বহুত লাজ কৰি থাকে চ' মোৰ লগৰ এজনী আহিব তাইৰ কাৰণে ৱেইট কৰি আছোঁ ইয়ালৈ তাই আৰু তাইৰ হাজবেণ্ড আহিব চ' আহি লওক তাৰপিছত দেখাই আছোঁ তাই আহি পালেহি এয়া আৰু এইটো তাইৰ হাজবেণ্ড বহুত দিনৰ পিছত লগ পাইছোঁ কিমান দিন লগ পাইছোঁ 3 মাহ হ'ল বাপৰে বহুত দিন পাছত ইমান বেছি বৰষুণ দিছে তিতি ৰিলছ বনাইছে চ' আমি এতিয়া যাব লৈছোঁ এই তালৈ গৈ থাকোঁ ন মই তই গাড়ীত যাবি নেকি মই গাড়ীত বহি কেলে হেৰি আৰু ক'ত যাম আমি এতিয়া অকণমান দেৰি গাড়ীত বহি মোৰ লগত ন বুলি মাতি দিয়া গাড়ীখন মাতি ক'ত যাব তললৈ যাওঁ আকৌ সেইটো ক'ত কিবা এটা খাওঁ হেৰি কি বুলি কয় আকৌ গাড়ী চলি আমাৰ গাড়ীত ভৰালি গাড়ীখন মাতি দিয়া কি হ'ল কি বস্তু ক কি আছিলে মোকতো ইমান ডাঙৰ লাগে হৈছে তাতে আমি এতিয়া ফেঞ্চি আহি আছোঁ ফেঞ্চিটো ছোৱালীবিলাকে ভালে পায় এজনে ইমান দূৰ হৈ
কৰি কিনে লৈ আহিছে সিটো চাইডৰ পৰা বেছি ওচৰ হয় এইফালে তই লাখটকীয়া ফালৰ পৰা আনিছ গম পাইছ নাই হয় নাই চ' মা এতিয়া খাই আছে ৰোল আমি ৱেইট কৰি আছোঁ আমাক দিয়া নাই ইমান শকত হৈছে এতিয়া অলপ শ্বপিং কৰি আছোঁ চাবতো দিলোৱে এতিয়া নলয় যদি আপুনি কেনেকৈ হ'ব চ' আমি আমাৰ শ্বপিং কৰা হৈ গ'ল এতিয়া আমি গৈ আছোঁ শ্বপিং কৰিলোঁ বহুত মই দেখাম পাছত কি শ্বপিং কৰিলোঁ গৰম চুৰমখন পাৰ হ'ল নি ইমান ভৰাগতে পাওঁ গণেশগুৰি পালোঁ এতিয়া পেণ্টালুন্সতে যাওঁ বোলে তাতে কুৰ্তি চাই ল'বা চ' মাৰ শ্বপিং কৰা নাই চ' আমি এতিয়া পেণ্টালুন্স যাম তাত শ্বপিং কৰিব মায়ে তাৰপাছতে যাম আৰু নহয় গণেশগুৰি কিমান ভিৰ কি ভাবিছা ইমান ভিৰ বহুত আকৌ পেণ্ডালুন্স আহিছিলোঁ পেণ্ডালুন্স বন্ধ কাম চলি আছে আমি কোনকৈ যাওঁ লাইফ ষ্টাইলত ভাল ভাল আছে জানো ত' মোৰ টোপনিহে ধৰিছে এতিয়া ইমান বেছিকৈ ইমান কলা লাগিছে এনেও আমি বগাই কলা দেখিব পাৰে কেতিয়াবা ৱেডাৰৰ কাৰণে কেতিয়াবা ছানবাৰ্ণ হৈ থাকে ৰ'দত ইমান দেৰি ঘূৰিছোঁ ত' অভিয়াছলি দেখিবই ন কলা ত' আমি এতিয়া গৈ আছোঁ 6 মাইল চ' আমি এতিয়া ইয়াত আহিছোঁ মেক্সত আহিছোঁ শ্বপিং কৰিবলৈ মায়ে শ্বপিং কৰি আছে চাই আছে কেনেকুৱা ভাল লাগিছে জানো ইয়াত ব্লু কালাৰ এটা আছিলে চাইছোন এইটো এইটো চা এইটো চা হ'ব ভাল লাগিছে কিন্তু চোৱা সব অফাৰ চলি আছে এই যোৰবিলাক তো চাই আছোঁ পচন্দ হৈছে দুটামান
ধুনীয়া লাগিছে ন চ' মাৰ শ্বপিং হৈ গ'ল এতিয়া পাপাৰ শ্বপিং কৰিম অলপ আহি আছে কেইজনী আহি দিয়া আকৌ টি চাৰ্টবিলাক এইফালে আছে এইফালে পাম চ' শ্বপিং কৰা হৈ গ'ল এতিয়া গৈ আছোঁ চ' আহি আছোঁ सुबह के ख्वाब